This could be good for me. Lately I was feeling like I need a purpose. But when you talk to me, give me the impression that I won't scratch your surface. And I could walk for days. হাই নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকে চাই আছে মোৰ চেনেল কাকু কলিতা ব্লগত আপোনালোকক আজি আমি দেখাম আজি আমি আহিছোঁ কচু উঠাবলৈ আমি এতিয়া আছোঁ জখলাবন্ধাত মোৰ মাৰ ঘৰ মই বিয়া হৈছোঁ নগাঁৱত মাৰ ঘৰত আহিছোঁ কেইদিনমানৰ কাৰণে মই যিখন গাঁৱত শৈশৱকালত পাৰ কৰিলোঁ সেই শৈশৱকালৰ স্মৃতিবোৰ আকৌ এবাৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব ইয়াতে এখন ঘূৰাই দেখাই দিছোঁ আপোনালোকক এইফালে দেখিছে পচন্দৰ বতাহ বলি আছে দেখিছে আপোনালোকে আজি মই আপোনালোকৰ ওচৰত এটা ট্ৰেডিশ্যনেল লুক দিছোঁ এইটো মই মাৰি আছোঁ মেথনি এখন নেপালীত চলো বুলি কয় আৰু ওপৰত এনে সিম্পল টপ এটা পিনিছো এয়া মোৰ লগত আছে ডাঙৰ খুৰী আমি দুগৰাকী আহিছোঁ এওক লৈ আহিছোঁ কাৰণ মোৰ কেমেৰাটো ধৰিবলৈ অকণ সুবিধা হ'ব আপোনালোকক ডাঙৰ খুৰী বুলি ক'লো কিন্তু ডাঙৰ খুৰী কোন হেতু হলে নকলো ডাঙৰ খুৰী হৈছে আমাৰ ঘৰৰ কাষৰ এফালে দিব এনেকৈ ওপৰত এইটো এটা উঠাইছোঁ জংঘলী ফুল এইটো কিবা এটা দেখি ভাল লাগিলে ৰুবলৈ ভাল হ'ব এইটো কাৰণে মই উঠাই লৈছোঁ আপোনালোকে দেখিছে এই ফুলটো বিৰাট ধুনীয়া নহয়নে বাৰু মোৰ কিন্তু বিৰাট ভাল লাগিছে ফুলটো আমি এতিয়া যাম ঘৰলৈ যিহেতু 12টা বাজি গ'ল আমি এতিয়া বনাব লাগিব কচু এনেকৈ আমি কচুখিনি অলপ দীঘলকৈ কাটি লৈছোঁ মই লৈ লৈছোঁ কেইটামান মচুৰ দালি এয়া অলপ দেৰি তিয়াই থৈছিলোঁ মই আৰু লৈছোঁ কেইটামান কণ বিলাহী এতিয়া আমি নহৰু আদাখিনি পেষ্ট কৰি ল'ম আমি লৈ লৈছোঁ বটি থোৱা আদা নহৰু পেষ্ট আৰু লৈছোঁ এটা কাশ্মীৰী জলকীয়া আৰু এটা লৈছোঁ পিঁয়াজ এতিয়া আমি কাটি থোৱা কচুখিনি কেৰাহী এটাত আমি এতিয়া বইল হ'বলৈ এৰি দিম আমাৰ হৈ গৈছে এতিয়া কেৰাহীত অলপ তেল আমি সৰিয়হ তেল প্ৰয়োগ কৰিছোঁ আমাৰ তেলখিনি গৰম হৈ গৈছে আমি এতিয়া দিছোঁ পিঁয়াজখিনি দি দিছোঁ আৰু দিছোঁ বিলাহীখিনি একেলগে আমি এতিয়া ভাজি ল'ম ৰঙচুৱা নোহোৱালৈকে অলপ টাইম আমি ফ্ৰাই কৰি ল'ম এইখিনি একেলগে গোটেইখিনি মিলাই ফ্ৰাই কৰি দিছোঁ এতিয়া আমি দিছোঁ ধনিয়া গুড়ি তাৰপিছত দিছোঁ হালধি আৰু অকণমান নিমখ আপোনালোকে আন্দাজমতে দিব পাৰে এতিয়া আমি শেষত দিছোঁ অকণ গৰম মছলা এতিয়া আমি বইল কৰা কচুখিনি ঢালি দিম আমি বইল কৰি থোৱা মচুৰ দালিখিনি ইয়াত দি দিছোঁ আৰু এতিয়া ভালদৰে আমি এইখিনি লৰাই দিম লৰাই দিয়াৰ পিছত আমি অলপ দিম পানী মন কৰিব পানী কচুখিনিৰ পানী নুশুকালৈকে এনেদৰে মিডিয়াম ফ্লেমত আমি লৰাই থাকিম আমাৰ কচুখিনি ইতিমধ্যে শুকাব ধৰিছে এয়া আমাৰ কচুখিনি অলৰেডি হৈ গৈছে এতিয়া আমি সাৰ্ভ কৰিম
এতিয়া আমাৰ ৰেচিপিটো তৈয়াৰ হৈ গৈছে। এয়া দেখিছে, আপোনালোকে এতিয়া ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব আৰু মোক ৰেচিপিটো চাই কেনে পালে মোক জনাব নাপাহৰিব। আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। বাই বাই।